ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়। এতিয়া আপোনালোকক মই লৈ যাম কুলাচল ভাওনাৰ আগমুহূৰ্তত কুৰুক্ষেত্ৰ মহাসমৰলৈ। সকলোৱে জানে কুৰুক্ষেত্ৰ মহাসমৰ ধৰ্মযুদ্ধ বুলি যাক কোৱা হয়। ভায়ে ভায়ে কন্নল লাগিছিল, কিন্তু সেই ভায়ে ভায়ে কন্নল লগাৰ পৰিণতি কি হ'ল? সেইটো হ'ল কৃষ্ণ সংস্কৃতি। কৃষ্ণই ভগৱান, কৃষ্ণই সকলো কথা আমাক শুদ্ধমতে দিব। আৰু এতিয়া গা চা ধুই পূৰা ৰেডি, যিহেতু নামঘৰত আজি ভাওনা আছে। 7টা বজাৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে, আৰু এতিয়া 7টা বাজিছে। অলপ টাইম লাগিব আৰু এতিয়া মানে 7টা বজাৰ পৰা কৈছে, আৰু 7টা বজাততো নহয়, তো মেকআপ চেকআপ কৰি আছে আৰু তো নামঘৰলৈ যাওঁ, নামঘৰ পৰিৱেশটো এবাৰ দেখাম বাৰু। তো দেৰি নকৰি আৰু মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। কেনে আশা কৰিছোঁ সকলো ভাল আৰু ভালে আছে। তো বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু গাইজ এতিয়া ঘৰৰ পৰা ওলাইছোঁ, আৰু তো আন্ধাৰ হৈ আছে, সেইপিনে এইটো লাইট জ্বলি আছে বাৰু। তো একেবাৰে ডাইৰেক্ট নামঘৰতে আৰু নামঘৰ পৰিৱেশটো দেখাম আৰু তাতে। আৰু গাইজ শিল্পীসকল আহিলে, তো এয়া গাড়ীৰ পৰা নামিব। আৰু এতিয়া নামিব মানে নাটখন যিহেতু মানে মণিকূটত ওচৰলৈকে নিব, তাতে ৰাখিবগৈ। তো ইয়াৰ পৰা এতিয়া আদৰি কিনে নিব আৰু নাটখন ভাৱৰীয়াসকলক এতিয়া অলপ আদৰণি মানে শৰাই চৰাই দি কিনে নিব। আৰু গাইজ দেখিছেই ধুনীয়াকৈ নাটখনি আগবঢ়াই আনি আছে। এতিয়া নাটখনি ডাইৰেক্ট নামঘৰৰ ভিতৰলৈকে নিব। তাৰপিছত যেতিয়া সূত্ৰ ওলাব, তো সূত্ৰই আহি আকৌ গায়ন বায়নখিনি ওচৰলৈ আনিব। নামঘৰৰ ভিতৰৰ পৰা এতিয়া ডাইৰেক্ট মণিকূটৰ ওচৰলৈ লৈ গৈ আছে। আমার আজি নাট ভাওনা আরম্ভ করি। গতিকে আমার গায়ন বায়ন দল সাজু খবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু গাইজ দেখিছে ন, মানুহ পূৰা পেণ্ডেল ভৰি আছে। সকলোবোৰ মানুহ আহিছে, আৰু এতিয়া লাহেকৈ গায়ন বায়নখিনি ষ্টাৰ্ট হোৱাৰ পিছত আৰু ভাওনা ষ্টাৰ্ট হ'ব আৰু। তো এবাৰ পৰিৱেশটো দেখাই দিছোঁ। আৰু এতিয়া গিৰিৰ ওপৰত মেকআপ কৰি আছে, তো মেকআপ কৰা অলপ চাই লওঁ কেনেকৈ মেকআপ কৰি আছে। তো বলক দেৰি নকৰি চাওঁ কেনেকৈ মেকআপ কৰিছে। আৰু গাইজ দেখিছে ন, ধুনীয়াকৈ একদম মেকআপ কৰি দিছে, একদম মজা। আৰু এইপিনে মেকআপ কৰি আছে, আৰু এটা দুটা মানে যিখিনি প্ৰথমে ওলাব ন, সেইখিনি মেকআপ ধুনীয়াকৈ কৰি হৈ গৈছে, আৰু পিছত লাহে লাহে কৰি থাকিব। তো এতিয়া গায়ন বায়নখিনি ৰেডি হৈছে, তো সেইখিনি অলপ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু। বলক সেইখিনি চাওঁগৈ। মাধবরা
বন্ধু হেনো ভক্তর আবার পুকুরে ঠেলে যায় হরি
এটা কথাই সমৰ্থক ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়। এতিয়া আপোনালোকক মই লৈ যাম কুলাচল ভাওনাৰ আগমুহূৰ্তত কুৰুক্ষেত্ৰ মহাসমৰলৈ। সকলোৱে জানে কুৰুক্ষেত্ৰ মহাসমৰ ধৰ্মযুদ্ধ বুলি যাক কোৱা হয়। ভায়ে ভায়ে কন্নল লাগিছিল, কিন্তু সেই ভায়ে ভায়ে কন্নল লগাৰ পৰিণতি কি হ'ল? সেইটো হ'ল কৃষ্ণ সংস্কৃতি। কৃষ্ণই ভগৱান কৃষ্ণই সকলো কথা আমাক শুদ্ধমতে দিব। যে পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভাৱনী যুগে যুগে। গতিকে ভগৱানৰ শ্ৰেষ্ঠ, ভগৱানৰ ওপৰত আৰু কোনো নাই। অহংকাৰী ৰাজা দুৰ্যোধনে পঞ্চ পাণ্ডৱক বেজীৰ আগত সমাধিকণ নিদিওঁ বুলি তেওঁ কৈছিল। পিতৃ মাতৃয়ে ক'লে যে দুৰ্যোধন পাণ্ডৱক মাত্ৰ 5খন গাঁৱতে, কিন্তু তেওঁ সন্মান নহ'ল। পিতৃ মাতৃৰ কথা তেওঁ কেতিয়াও নামানিলে। গতিকে সেই অহংকাৰী ৰাজা দুৰ্যোধন কংস, শিশুপাল, জৰাসন্ধ, দন্তবক্ৰ আদি এই অহংকাৰীসকলক প্ৰথম কেনেকৈ হৈছিল তাৰে হ'ল ভাওনাৰ নিদৰ্শন। লক্ষ লক্ষ সেনা ঔষধীয় সেনা নিপাত হ'ল, তথাপিতো মহাৰাজ কুৰুৰাজ দুৰ্যোধনৰ মস্তিষ্কত সুবুদ্ধি নাহিল। তাৰ 4টা চৰিত্ৰমতম দুৰ্যোধন, দুঃশাসন, কৰ্ণ আৰু শকুনি। মন মাৰি বহি থাকিলে আৰু কি হ'ব দুৰ্যোধন? কি হ'ব? ভীষ্ম দুৰ্য যদিও বা বীৰ আছিল, সিহঁত পাণ্ডৱৰ পক্ষপাতী আছিল। নহ'লে ভীষ্মকে বীৰে 10 দিন, দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিলে পুনবি কৰে। কিন্তু সহ্য বিচ্ছ পর্যন্ত শক্তি থেকে কোনো গুণে হীন হওয়া নাই। গতিকে অন্যজন সেনাপতি পাতি যুদ্ধ চলোৱা দুৰ্যোধন, যুদ্ধ চলোৱা বহি নাথাকা বহিবৰ সময় ক'ত নহয়। ভাবিছো, মাত্ৰ ভাবিছো, কি শক্তিৰ বলিয়ানা হৈ ধনন জয়, আৰু কি শক্তিৰ বলিয়ান পাণ্ডৱ সেনাই নাভিব পাৰিছিল বিৰাট বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, চক্ৰান্ত চক্ৰান্ত চক্ৰান্তকাৰী ক্ৰোধ বলিয়া কৃষ্ণই শিখণ্ডে অৰ্জুনক ৰথৱা বহুৱাই অস্বস্থ মহাতা বুলি অসত্য সংবাদ প্ৰচাৰ কৰি দুৰ্যোগকো মৃত্যুৰ মুখত পেলালে। ঠিক কৈছে দুৰ্যোধন, ভীষ্ম দুৰ্য মুখত কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। এই মাথো চক্ৰান্ত চক্ৰান্ত চক্ৰান্ত। এইবাৰ তাক মই ব্যৰ্থ কৰিম মামা। অংগাধীৰ প্ৰতিকৰণ
কনক সেনাপতি পদে বিভূষিত করি পরীক্ষা করিম মামা কূটনীতি ষড়যন্ত্র কিমান শিকিল হয়ে রাখাল বাল সি যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া প্ৰক্ষিত হলেও মানুহ মধ্যাহ্ন মামা এতিয়াও ম্লান নহয় ধৰ্মৰ মহিমা এতিয়াও পূজ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো পুত্ৰ হ'ব পাৰো মই বিশ্বৰ স্পৃশ্য তথাপিতো বন্ধু বুলি সখা বুলি যাক সাৱটি ধৰিছো মামা শত শত কুৰুক্ষেত্ৰ শত সহস্ৰ খণ্ড লক্ষ লক্ষ দৈত্য কিমান মাৰে লোৱাৰে চিনিব পাই বন্ধুত্বৰ দোষ লোৱাৰে চিনিব পাই প্ৰীতিৰ বান্ধ ঘোষণা প্ৰচাৰ কৰা পূৰ্বহিনী অতি শীঘ্ৰে ৰণযাত্ৰা কৰিব লাগিব অংগৰাজ ভগৱতী সেনাপতি নিজে জয় কুৰুপতি ৰাজা দুৰ্যোধনৰ জয় সেনাপতি কৰ্ণৰ জয় মহামহাসান্নগৰৰ জয় গুৰু